Hello everyone, welcome to Aspirant ADRE Assam. আজিৰ এই ক্লাছটিত আমি মেথছৰ এটি অতি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ যিটো হৈছে এজ কেলকুলেশ্যন বয়স গণনা ঠিক আছে আৰু এই স্পেচিফিক টপিকটোৰ পৰা আপোনাৰ ADRE হওক বা আসাম পুলিচে হওক বা CSET হওক যিকোনো এটা এক্সামৰ এটা কুৱেশ্যনটো আপোনালোকে পাবই পাব ঠিক আছে এইটো আপোনালোকে একেবাৰে ধৰি লওক আৰু আজিৰ এই ক্লাছটিত মই এই টপিকটো ৰিলেটেড ডিফাৰেণ্ট টাইপছ লৈ আহিছোঁ কুৱেশ্যনৰ থ্ৰুৰে আৰু সেইকেইটা যদি আপোনালোকে ভালকৈ শিকি লয় দেন আপোনালোকে একেবাৰে টাফ লেভেলৰ কুৱেশ্যন আহিলেও সলভ কৰিব পাৰিব ঠিক আছে সো সহজ আহিলেতো কথাই নাই টান আহিলেও আপোনালোকে সলভ কৰিব পাৰিব সো জাষ্ট মোৰ লগত ভিডিঅ'টো চাই যাওক তেতিয়া আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে সো প্ৰথমতে আমি অকমান বেসিক আন্ডাৰষ্টেণ্ডিংলৈ লৈ আহিছোঁ কাৰণ মেথছৰ যিকোনো টপিকতে আমি বেসিকখিনি বুজাটো আটাইতকৈ ইম্পৰ্টেণ্ট বাট এই টপিকটোত ইমানো বহুত বুজিব লগা নাই কুৱেশ্যন কেইটা যেতিয়া মই সলভ কৰিম আপোনালোকে গম পাবই বাট মই দুই এটা কথা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে কোনোবাৰ বয়স x বুলি জানে ঠিক আছে যদি আপোনালোকক কয় যে তেওঁৰ 5 বছৰ পিছত বয়স কিমান হ'ব তেতিয়াহ'লে আমি সিম্পলি কি কৰিব লাগিব x + 5 এই কথাটো আপোনালোকে মনত ৰাখিব ঠিক আছে যদি আপোনালোকক কয় যে 6 বছৰ আগতে তেওঁৰ বয়সৰ কথা কয় তেতিয়াহ'লে আমি কি কৰিম সিম্পলি x - 6 বা কয় যদি এওঁৰ বয়সটো দুগুণ হৈছিল দুগুণ হ'লে কি কৰিব লাগিব 2 পূৰণ x ঠিক আছে এনেকুৱা কথাবিলাক ওকে এই বস্তুখিনি জাস্ট মনত ৰাখিব বাকি কুৱেশ্যন চালে আপোনালোকে নিজে নিজে গম পাব সো প্ৰথম কুৱেশ্যনটো আমি ল'ব ধৰিছোঁ গতিকে ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে যে দ্য সাম অফ এজেছ অফ ফাদাৰ এণ্ড হিজ সন ইজ 45 ইয়াৰ্ছ ঠিক আছে দেউতাক আৰু পুতাকৰ বয়সৰ যোগফল হৈছে আপোনাৰ 45 বছৰ 5 ইয়াৰ্ছ এগো দ্য প্ৰডাক্ট অফ দিয়াৰ এজেছ ৱাজ 34 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফলটো আছিল 34 বছৰ সো the ages of the son and the father are respectively ঠিক আছে তেওঁ এতিয়া দেউতাক আৰু পুতাকৰ বয়স কিমান হ'ব ঠিক আছে সো ইয়াত আমি একো কৰিব নালাগে এনেকুৱা যেহেতু দুজন মানুহৰ বয়সৰ কথা কৈছে আমি দুজনৰ বয়স ধৰি ল'ম গতিকে দেউতাকৰ বয়স আমি ধৰি লৈছোঁ x আৰু পুতাকৰ বয়স হৈছে সনৰ বয়স হৈছে y ঠিক আছে গতিকে প্ৰথম কণ্ডিশ্যনটোত কি কৈছে যে দেউতাকৰ বয়স আৰু পুতাকৰ বয়সৰ যোগফল হৈছে 45 বছৰ সো আমি কি লিখিব পাৰো x + y = 45 ওকে নেক্সট কি কৈছে 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফলটো কিমান আছিল 34 বছৰ গতিকে 5 বছৰ আগত মানে কিমান হ'ব মই আপোনালোক আগতে জাস্ট ক'লো যে 5 বছৰ আগত মানে কি হ'ব x - 5 আৰু 5 বছৰ আগতে ল'ৰাৰ বয়স কিমান হ'ব y - 5 ঠিক আছে গতিকে এতিয়া আমি ইকুৱেশ্যনটো কি বনাব পাৰিম x - 5 দুটাৰে পূৰণফলৰ কথা কৈছে ন গতিকে x - 5 * y - 5 = 34 গতিকে আমি এটো গম পালো এতিয়া চাওক ইয়াতে x + y = আমি কি পাইছো 45 গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো x = কি লিখিব পাৰো 45 - y পাৰোনে নোৱাৰো অবভিয়াসলি পাৰো x = 45 - y এতিয়া আমি কি কৰিম ইয়াত যেটো x ৰ ভ্যালু পাইছো 45 - y হেতু ইয়াত বহাই চাম ঠিক আছে ইয়াতে যেটো x আছে তাৰ জায়গাত আমি 45 - y বহাই দিম ঠিক আছে সো x ৰ জায়গাত যদি আমি 45 - y বহাই দিও তেতিয়া আৰু পিছত কি হ'ব -5 * y - 5 = কিমান আহিব আমাৰ 34 ওকে সো ইয়াতে যদি আমি সলভ কৰিব যাওঁ 45 ৰ পৰা যদি 5 বিয়োগ কৰো তেতিয়াহলে কিমান পাম 40 - y y - 5 = 34 আমি এইখিনি ইকুৱেশ্যন পাই গলো ঠিক আছে এতিয়া চাওক আপোনালোকে সৰুতে শিকিছে দ্বিঘাত সমীকৰণ ঠিক আছে বাইনোমিয়াল ইকুৱেশ্যন এটা দ্বিঘাত সমীকৰণ এটা এইটো একচুয়ালি আমি যদি পূৰণ কৰি দিও এই দুটা আমাৰ এটা দ্বিঘাত সমীকৰণ আহিব ইয়াতে y পূৰণ কৰিলে y² আহি যাব গতিকে দ্বিঘাত সমীকৰণ সলভ কৰাও মই আপোনালোকক নিশ্চয়কৈ শিকাম বাট এইটো কুৱেশ্যন আমি যদি অকমান ব্ৰেইনটো ইউজ কৰো দ্বিঘাত সমীকৰণ সলভ নকৰাকে হৈ যায় কেনেকৈ হয় চাব ইয়াতে দুটাতে y আহিছে আৰু আমাৰ অপচনত ভ্যালু বিলাক দিয়া আছে এতিয়া আগৰ বয়সটো হৈছে লৰাজনৰ বয়স আগৰ বয়স কেটা 6 7 9 11 এইবিলাক হৈছে লৰাজনৰ বয়স আৰু পিছৰ ভ্যালু যিকেটা দিয়া আছে হেতু হৈছে দেউতাকৰ বয়স সো আমি ইয়াতে কি কৰিম সিম্পলি এই অপচনত থকা ভ্যালু কেটা বহাই চাম y ৰ জায়গাত কাৰণ y মানে কি লৰাজনৰ বয়স ঠিক আছে গতিকে y ৰ জায়গাত আমি অপচন কেটা বহাই চাম আমি প্ৰথম অপচনটো বহাই চাও 6 ঠিক আছে 6 যদি বহাই দিও ইয়াত কি হ'ব 40 - 6 40 - 6 into 6 - 5 ইয়াৰ ভ্যালুটো উলিয়াই লওকচোন কিমান হয় 40 - 6 মানে কিমান ওলাব 34
আৰু 6 মাইনাছ 5 মানে কিমান হ'ল 1 গতিকে বুজি পাইছেনে 34 ইনটু 1 গতিকে পাই গ'লো নে নাই 34 গতিকে এতিয়া চাওক আপোনালোকে যদি দ্বিঘাত সমীকৰণ সলভ কৰিব যায় আপোনালোকৰ এনসাৰ নিশ্চয়কৈ ওলাব কিন্তু ইয়াত আকৌ 2 মিনিট এটা খাই দিব 2 পৰা 3 মিনিট এটা আপোনালোকৰ খাই দিব ঠিক আছে গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে অলপমান ভালকৈ স্মাৰ্টলি হ্যান্ডেল কৰিব ট্ৰাই কৰিব যেহেতু y ৰ ভ্যালুটো দিয়া আছে গতিকে ভ্যালুবিলাক দিয়া আছে গতিকে ইয়াত জাস্ট বহাই চালে আপোনালোকৰ এনসাৰ ওলাই যাব আৰু ইয়াৰ পৰা আমি কি গম পালো যে y ৰ ভ্যালুটো হৈছে কিমান 6 মানে পুটাকৰ বয়স কিমান 6 এটা চাওক ইয়াতে অপচনত 6 কোড আছে অনলি অপচন 8 আছে গতিকে শুদ্ধ উত্তৰটো হ'ব a ঠিক আছে বাকি দ্বিঘাত সমীকৰণ ৰিলেটেড আমি নিশ্চয়কৈ ভিডিও লৈ আহিম যত আপোনালোকক এলজেব্ৰা ৰিলেটেড যেটা মই ক্লাস লৈ আহিম তেতিয়া আপোনালোকক বহুত ভালকৈ শিকাম দ্বিঘাত সমীকৰণৰ বিষয় ঠিক আছে সো আহক আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো So next question to question the sum of the ages of 5 children born at the interval of 3 years each is 50 years. What is the age of the youngest child? ঠিক আছে অসমীয়াটো এবাৰ পঢ়িলো 3 বছৰৰ ব্যৱধানত জন্ম লোৱা পাঁচটা সন্তানৰ বয়সৰ যোগফল 50 বছৰ সৰু সন্তানৰ বয়স কিমান এতিয়া চাওক ইয়াত কি কৈছে যে পাঁচটা ল'ৰা আছে সন্তান আছে আৰু তেওঁলোকৰ বয়সৰ ডিফাৰেন্সটো কিমান প্ৰত্যেকৰে 3 বছৰ ঠিক আছে মানে কেনেকুৱা আপোনাৰ বয়স ধৰি লওক এইটো আপোনাৰ ভাইটি আপোনাতকৈ 3 বছৰ সৰু আপোনাৰ ভাইটিতকৈ আকৌ এটা ভাইটি আছে তেওঁ আকৌ 3 বছৰ সৰু গতিকে এনেকৈ কথাটো কৈছে ঠিক আছে সো এই ক্ষেত্ৰত আমি কি কৰি লম যিজন এই পাঁচজন ল'ৰা আছে ন ধৰি লওক এজন দুজন তিনিজন চাৰিজন পাঁচজন আৰু এইজন আটাইতকৈ ডাঙৰ আৰু এইজন আটাইতকৈ সৰু এতিয়া এইজন কি হ'ব মাজৰ বয়স 3 নম্বৰ দদাকজন 3 নম্বৰ ল'ৰাজন ঠিক আছে গতিকে তাৰ বয়সটো আমি ধৰি লম x ঠিক আছে এটা ইয়াৰ বয়স যদি x হয় ইয়াতকে 3 বছৰ সৰুজনৰ বয়স কিমান হ'ব x - 3 ঠিক আছে আকৌ ইয়াতকে 3 বছৰ সৰুজনৰ বয়স কিমান হ'ব x - 6 ঠিক তেনেদৰে ইয়াতকে 3 বছৰ ডাঙৰজনৰ বয়স কিমান হ'ব x + 3 ইয়াতকে 3 বছৰ ডাঙৰজনৰ বয়স কিমান হ'ব x + 6 বুজি পাইছে তো গতিকে আমি মাজৰজনৰ বয়সটো x বুলি ধৰি লৈছো 3 নম্বৰ জনৰ গতিকে তাৰ ৰেসপেক্টত বাকি কেইজনৰ বয়স লৈ লৈছো আৰু কি কৈছে যে এওঁলোকৰ বয়সৰ যোগফলটো কিমান 50 বছৰ গতিকে আমি কি কৰিম ইকুৱেশ্যনটো কেনেকৈ বনাম x + 6 + x + 3 মানে এই কেইজনৰ বয়স যোগ কৰি আছো প্লাস x 3 নম্বৰ জন আহিল তাৰ পিছত 4 নম্বৰ জনৰ বয়স কিমান x - 3 5 নম্বৰ জনৰ বয়স কিমান x - 6 = কিমান 50 এতিয়া আপোনালোকে ভাবিব পাৰে যে মই মাজৰ জনৰ বয়সে কিয় ললো এই কাৰণে ললো কাৰণ এনেকৈ লোৱাৰ ফলত কি হৈছে এইবিলাক কেনসেল আউট হৈছে এইটো 6 ৰ লগত আপোনাৰ এইটো 6 কেনসেল হ'ব এইটো 3 ৰ লগত এইটো 3 কেনসেল হ'ব গতিকে আমি ইয়াত কি পাম 5x = 50 গতিকে x = আপোনাৰ কিমান আহিব 50/5 গতিকে কিমান আহিব 10 ঠিক আছে গতিকে মাজৰ জনৰ বয়স 3 নম্বৰ দাদাকজনৰ বয়স কিমান হ'ব 3 নম্বৰ ল'ৰাজনৰ বয়স হ'ব আপোনাৰ 10 বছৰ এতিয়া আপোনালোকক সুধিছে কি সৰু সন্তানৰ বয়স কিমান ঠিক আছে আটাইতকৈ সৰু সন্তানটোৰ বয়স কিমান গতিকে আটাইতকৈ সৰু সন্তানটো কোনজন হ'ব x - 6 ই আটাইতকৈ সৰু বয়সৰ হ'ব গতিকে আপোনালোকে সিম্পলি কি কৰিলে হ'ল 10 - 6 = কি হ'ল হ'ব 4 ইয়াৰ্স এতিয়া 4 বছৰ ক'ত শুদ্ধ আছে ইয়াত গতিকে অপচন এ ইয়াৰ কাৰেক্ট হ'ব গতিকে সৰুজনৰ বয়স কি হ'ব 4 বছৰ ঠিক আছে এতিয়া মই যেতিয়া কোৱেশ্চনবিলাক দিম আপোনালোকে প্ৰথমতে পজ কৰি ল'ব ভিডিওটো আৰু নিজে এবাৰ সলভ কৰিব ট্ৰাই কৰিব সো নেক্সট কোৱেশ্চনটো হৈছে দ্য এজ অফ এ ম্যান ইজ 3 টাইমছ দ্য এজেছ অফ হিজ 2 সন 5 ইয়াৰ্স লেটাৰ এইটো হেন্স নহয় দিয়ক এইটো 5 ইয়াৰ্স লেটাৰ মানে 5 বছৰ পিছত 5 ইয়াৰ্স লেটাৰ্স his age will be double the sum of the ages of his sons the father's present age is এবাৰ অসমীয়াটো কোৱেশ্চনটো পঢ়িলো এজন পুৰুষৰ বয়স তেওঁৰ দুই পুত্ৰৰ বয়সৰ যোগফলৰ 3 গুণ 5 বছৰৰ পিছত তেওঁৰ বয়স পুত্ৰসকলৰ বয়সৰ যোগফলৰ 2 গুণ হ'ব গতিকে পিতৃৰ বৰ্তমান বয়স হ'ল ঠিক আছে আমাৰ কোৱেশ্চনটো আছিল এইটো গতিকে আমি এতিয়া চাই লও যে পুৰুষজনৰ বয়স ধৰি লৈছো যে দেউতাকজনৰ বয়স হ'ব আপোনাৰ x আৰু তেওঁলোকৰ যিসকল সন আছে সনসকলৰ বয়সৰ যোগফলটো হ'ব y ঠিক আছে গতিকে কি কৈছে যে বৰ্তমান দেউতাকৰ বয়স x আৰু পুত্ৰসকলৰ বয়স y সেই পুত্ৰসকলৰ বয়সটো দেউতাকৰ বয়সৰ পুত্ৰসকলৰ বয়সৰ 3 গুণ হৈছে দেউতাকৰ বয়স গতিকে আমি কি লিখি দিব পাৰো x = 3y x = 3 * y যেহেতু দেউতাকৰ বয়সটো পুত্ৰসকলৰ বয়সৰ 3 গুণ গতিকে আমি লিখি দিব পাৰো x = 3y ঠিক আছে এইটো পালো আমি প্ৰথম ইকুৱেশ্যন এটা সেকেন্ড ইকুৱেশ্যনটো কি দিছে
5 years later his age will be double the sum of the ages of his son. এতিয়া 5 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব x + 5 আৰু 5 বছৰ পিছত লৰা দুজনৰ বয়সৰ যোগফলটো কিমান হ'ব y + 5 + 5 এটা y + 5 + 5 মই কিয় লিখিলো এটা চাওক লৰা দুজন আছে ন দুজন লৰা থাকিলে কি হ'ব ধৰি লওক এজন লৰাৰ বয়স 10 বছৰ এজন লৰাৰ বয়স বৰ্তমান বয়স 15 বছৰ এটা 5 বছৰ পিছত ইয়াৰ বয়স কিমান হ'ব 10 + 5 গটিকে 15 আৰু ইয়াৰ বয়স কিমান হ'ব 15 + 5 = 20 মানে দুজনৰে 5 বছৰ পিছত কি হ'ব 5 বছৰকে বাঢ়িবনে নাই গটিকে দুটাৰ আগৰ বয়সৰ যোগফল আছিল y গটিকে 5 বছৰ পিছত ফাৰ্স্ট লৰাজনৰো 5 বছৰ বাঢ়িব আৰু সেকেন্ড জনৰো 5 বছৰ বাঢ়িব গটিকে আমি ইয়াতে সিম্পলি y + 5 ধৰিলে নহব কাৰণ দুজন লৰা আছে যেহেতু দুটাৰে 5 কে বাঢ়িব মানে y + 5 + 5 মানে কিমান হ'ব y + 10 এইটোৱে অকনমান ক্ৰিটিকেল বস্তু এই কোৱেশ্চনটোৰ বহুতে ইয়াতে ভুলতে y + 5 ধৰি দিব ঠিক আছে গটিকে আপোনালোকে যাতে হেইটো ভুল নকৰে তাৰ প্ৰতি গুৰুত্ব দিব ঠিক আছে এতিয়া কি কৈছে যে 5 বছৰ পিছত দেউতাকৰ বয়স মানে তেওঁৰ বয়স পুত্ৰসকলৰ বয়সৰ যোগফলৰ দুগুণ হ'ব এতিয়া 5 বছৰ পিছৰ কন্ডিশনটো আমি লৈ লও এতিয়া দেউতাকৰ বয়স 5 বছৰ পিছত কিমান x + 5 আৰু পুত্ৰসকলৰ বয়স কিমান হ'ব y + 10 ঠিক আছে গটিকে দেউতাকৰ বয়স পুত্ৰসকলৰ বয়সৰ যোগফলৰ দুগুণ গটিকে ইনটু 2 কৰি দিব লাগিব এতিয়া চাওক আমি x ৰ জায়গাত কি বহাই দিব পাৰো ডাইৰেক্ট 3y কাৰণ আগৰ ইকুৱেচনটোতে পাইছো আমি x মানে কিমান 3y গটিকে 3y + 5 = কিমান হ'ব 2y + 20 ঠিক আছে গটিকে y টো ইটো সাইডে লৈ আহক ইটো সাইডে আনিলে আমি কি পাম 3y - 2y মানে y আৰু 5 টো ইটো সাইডে লৈ যাওক তেতিয়া 20 - 5 হ'ব মানে কিমান হ'ব 15 গটিকে y ৰ ভ্যালু আমি কিমান পালো 15 এতিয়া খুদিছে আমাৰ দেউতাকৰ বয়স কিমান এ দেউতাকৰ বৰ্তমান বয়স কিমান x আৰু x মানে কিমান 3y গটিকে কি হ'ব 3 * 15 গটিকে বৰ্তমান দেউতাকৰ বয়স কিমান হ'ব 45 বছৰ 45 ইয়ার্স ঠিক আছে এটো কিমান হ'ব 45 ইয়ার্স ওকে সো আহক আপোনালোকে বুজিটো পাইছে গটিকে নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো এটা এই কোৱেশ্চনটো আপোনালোকে প্ৰথমতে নিজে কৰিব চাওক যদিহে নোৱাৰে তেতিয়াহে মোৰ ভিডিওটো আৰম্ভ কৰক ঠিক আছে ওকে আৰু যদি পাৰিছে কমেন্ট সেকশনত এনসাৰটো জনাব সো কোৱেশ্চনটো হৈছে a is 2 years older than b who is twice as old as c এটা ইয়াতে কন্ডিশনটো কি দিছে যে a হৈছে b ৰ বিতকৈ 2 বছৰ ডাঙৰ আৰু b একচুয়ালি সিতকৈ দুগুণ বয়সৰ বুজি পাইছে তো b সিতকৈ দুগুণ বয়সৰ এতিয়া আমি c ৰ বয়স ধৰিলক x এনেকুৱা ক্ষেত্ৰত একদম শেষত যিজনৰ বয়স দিয়া থাকে তাৰ বয়সটো আমি ধৰি ল'ব লাগে কাৰণ তাৰ বয়সৰ লগত বাকি দুজনৰ বয়স লিংক হৈ থাকে সো প্ৰথমতে যদি আপুনি এৰ বয়স ধৰি লয় তেতিয়া হলে আপোনালোকৰ অকমান ডিফিকাল্ট হ'ব বিকজ আহাতে সৰু গটিকে কি হৈ যাব আপুনি হৰণ কৰিব লগা হ'ব কিন্তু যদি আপুনি আটাইতকৈ সৰুজনৰ বয়সটো ধৰি লয় তেতিয়া হলে ক্যালকুলেশনটো সুবিধা হয় কেনেকৈ সুবিধা হয় কৰিলে গম পাব গটে c ৰ বয়স আমি কি বুলি ধৰি ললো x গটিকে b ৰ বয়স কিমান হ'ব কাৰণ b কি কৈছে c ৰ বয়সৰ দুগুণ গটিকে b ৰ বয়স হ'ব কিমান 2x যদি বয়স দুগুণ হয় আপোনাৰ বয়স যদি 10 বছৰ আপোনাৰ দাদা যদি আপোনাৰ দুগুণ বয়সৰ হয় তেতিয়া তাৰ বয়স কিমান হ'ব 20 বছৰ কেনেকৈ পালে 2 * 10 গটিকে ইয়াতো একে কথা c ৰ বয়স যদি x বছৰ তেতিয়া b ৰ বয়স কিমান হ'ব 2x কাৰণ c বিতকৈ দুগুণ বয়সৰ সরি b সিতকৈ দুগুণ বয়সৰ গটে ই কি হ'ব 2x আকৌ b আৰু a ৰিলেশনটো কি দিছে a is 2 years older than b গটিকে a ৰ বয়স কিমান হ'ব b ৰ যিটো বয়স 2x তাতকে 2 বছৰ ডাঙৰ ধৰিব পাৰিছে তো গটিকে এটা ধৰাৰ লগে লগে c ৰ বয়স ধৰি লোৱাৰ লগে লগে আমাৰ a b c তিনিটাৰে বয়স গম পাই গলো ঠিক আছে গটিকে c ৰ বয়স হ'ব x বছৰ b ৰ বয়স হ'ব 2x বছৰ আৰু a ৰ বয়স হ'ব 2x + 2 ঠিক আছে এতিয়া কি কৈছে যে if the total of the ages of a b c will be 27 এটা ইয়াত কি কৈছে যে তিনিজনৰ বয়সৰ যোগফল হৈছে 27 গটিকে আমি তিনিজনৰ বয়স যোগ কৰি দিও x হৈছে আপোনাৰ c ৰ বয়স তাৰ পিছত যোগ কৰিম 2x যেটো b ৰ বয়স তাৰ পিছত যোগ কৰিম 2x + 2 যেটো a ৰ বয়স আৰু এই গটেকেইটা যোগফল কিমান বুলি কৈছে 27 গটিকে আমি ইয়াতে সিম্পল ক্যালকুলেশন কৰিলো 2x + 2x + x = কিমান হ'ব 3x গটে 3x + 2 মানে কিমান হ'ব 27 গটিকে 3x সরি 5x 2x + 2x + x = কি হ'ব 5x গটিকে 5x + 2 = কিমান হ'ব 27 ঠিক আছে 27 গটিকে
x ইকুৱেল টু কিমান ওলাব 27 ৰ পৰা আপুনি 2 বিয়োগ কৰিব লাগিব গতিকে এটো হ'ব 25 আৰু এই 5 টো ক'ত আহি যাব তলত আহি যাব ইটো সাইডে আনিলে গতিকে 5 তলেদি হৰণ হ'ব গতিকে আপোনাৰ এটো ওলাব 5 গতিকে আমি ইয়াৰ পৰা কি গম পালো c x টো কাৰ বয়স আছিল c ৰ বয়স গতিকে c ৰ বয়স কিমান বছৰ 5 বছৰ এতিয়া আমাক খুদিছে কি এটো খ নহয় দিয়ক এটো b ক খ গ আহিছে যেটো আমি ট্ৰান্সলেটৰ ইউজ কৰিছো এই মানে ক দেখাইছে বি মানে খ দেখাইছে আপোনালোকে এইখিনি জাস্ট অকমান সহ্য কৰি ল'ব আৰু কাৰণ এছামিজ টাইপিংত অকমান আমাৰো প্ৰবলেম হয় সো ট্ৰান্সলেটৰ ইউজ কৰিলে কেতিয়াবা এনেকুৱা দেখায় ঠিক আছে সো আমাক সুধিছিল বিৰ বয়স ঠিক আছে বিৰ বয়স সুধিছিল গতিকে বিৰ বয়স কিমান হৈছে এ সিৰ বয়সৰ দুগুণ গতিকে সিৰ বয়স যদি 5 বছৰ গতিকে বিৰ বয়স কিমান হ'ব 2 পূৰণ 5 বছৰ ঠিক আছে গতিকে কিমান হ'ব 10 বছৰ সো এনসার কোনটো 10 আছে ডিট গতিকে শুদ্ধ উত্তৰ হ'ব ডি ঠিক আছে একেবাৰে সহজ কোৱেশ্চন আপোনালোকে জাস্ট যিখিনি আহাতে কন্ডিশন দিছে সেই কন্ডিশনখিনি প্ৰপাৰলি বহাব পাৰিলে হল বাকিখিনি কোৱেশ্চনটো টান নহয় ঠিক আছে নেক্সট কোৱেশ্চনটো চাই লও প্ৰেজেন্ট এজেস অফ সমীৰ এণ্ড আনন্দ আৰ ইন দা ৰেশিও অফ 5:4 এতিয়া চাও এই এজ ৰিলেটেড প্ৰবলেমত আপোনাৰ ৰেশিও সোমাই দিয়ে ঠিক আছে এনেকুৱা টাইপ দেখাই যায় ঠিক আছে এসএসসিতে হোক বা আনান আসাম গভৰ্ণমেণ্ট এক্সামতে হোক এজ ৰিলেটেড প্ৰবলেম যেতিয়া আহিব আপোনাৰ সেইবিলাক ৰেশিওত দিয়া চান্স থাকে ঠিক আছে গতিকে আমি এটা এনেকুৱা টাইপৰ লৈছো যাতে আপোনালোকৰ এইটো টাইপৰ কোৱেশ্চনো ক্লিয়াৰ হৈ যায় কেনেকৈ সলভ কৰিব লাগে ঠিক আছে গতিকে কি কৈছে যে প্ৰেজেন্ট বয়সৰ অনুপাতটো হৈছে 5:4 আৰু মই আপোনালোকক আগতে কৈছিলো যেতিয়াই ৰেশিও দেখিব আমি কি ধৰি লম x গতিকে সমীৰ আৰু আনন্দৰ ৰেশিওটো হৈছে 5:4 গতিকে আমি ধৰি লম যে সমীৰৰ বয়স কিমান 5x বৰ্তমান বয়স আৰু আনন্দৰ বৰ্তমান বয়স হৈছে আপোনাৰ 4x ঠিক আছে নেক্সট কি কৈছে 3 বছৰ পিছত 3 ইয়ার্স লেটাৰ ঠিক আছে এটো হ্যান্ডস নহয় এটো লেটাৰ ইয়াতে কি ডেভেলপমেন্ট টাইপিং মিস্টেক হৈছে ঠিক আছে 3 ইয়ার্স লেটাৰ 3 বছৰৰ পিছত the ratio of their ages will become 11:9 ঠিক আছে 3 বছৰ পিছত মানে মই কি কৈছো এতিয়া কি হ'ব আপোনালোক মই আগতে কৈছো যে 3 বছৰ পিছত মানে কি হ'ব সমীৰৰ বয়স 5x + 3 আৰু আনন্দৰ বয়স হ'ব আপোনাৰ 4x + 3 গতিকে আৰু তাহাতৰ অনুপাতটো কিমান হ'ব বুলি কৈছে 11:9 ঠিক আছে গতিকে আমি সিম্পলি কি লিখিব পাৰো 5x + 3 মানে সমীৰৰ বয়স অনুপাত আনন্দৰ বয়স 4x + 3 ইকুৱেল টু কিমান ওলাব অনুপাতটো কিমান হ'ব বুলি কৈছে 11:9 গতিকে আমি এতিয়া এটো সলভ কৰিব লাগে এইবিলাক প্ৰবলেম কেনেকৈ সলভ কৰে অনুপাতৰ ক্ৰস মাল্টিপ্লিকেশন সিম্পল মডে এনেকৈ ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব মানে কি আমি 5x + 3 কিহৰ লগত মাল্টিপ্লাই কৰিব লাগিব 9 ৰ লগত এইবিলাক আমি সকলোৱে সৰুতে স্কুলতে পঢ়ি অহা বস্তু ঠিক আছে জাস্ট পাহৰিছো কাৰণে অকমান এনেকৈ প্ৰবলেমৰ থৰে আমি মনত কৰাটো দৰকাৰ আছে ঠিক আছে বাকি এইবিলাক বস্তু আমাৰ কাৰণে নতুন নহয় ওকে আমি সকলোৱে স্কুলতে পঢ়ি আহিছো সো 11 * 4x + 3 গতিকে এটো আমি সলভ কৰি দিও এনেকুৱা পূৰণবিলাক কেনেকৈ কৰো 9 এদি এইটুকো পূৰণ কৰিব লাগিব এইটুকো কৰিব লাগিব সো 9 এদি 5x ক পূৰণ কৰিলে কিমান ওলাব 45x আৰু 3 ক পূৰণ কৰিলে কিমান ওলাব 27 আৰু 11 এৰে 4x ক পূৰণ কৰিলে কিমান ওলাব 44x আৰু 3 ক পূৰণ কৰিলে কিমান ওলাব 33 সো 44x টো যদি আমি এইটো সাইডে আনো তেতিয়া কিমান ওলাব 45 - 44 45x - 44x ইকুৱেল টু কিমান ওলাব 33 - 27 ঠিক আছে গতিকে 45x ৰ পৰা 44x মাইনাস কৰিলে কিমান ওলাব x ইকুৱেল টু কিমান ওলাব 6 ঠিক আছে গতিকে x ৰ ভ্যালু হৈছে আপোনাৰ 6 বৰ্তমান আপোনালোকক কি সুধিছে আনন্দৰ বৰ্তমান বয়স কিমান আছিল 4x গতিকে আপোনাৰ কিমান হ'ব x ৰ ভ্যালু হৈছে 6 গতিকে 4 * 6 ইকুৱেল টু কিমান ওলাব 24 ইয়ার্স এটা অপচনত চাওক 24 বছৰ ক'ত আছে অপচন এ গতিকে শুদ্ধ উত্তৰ হ'ব এ ঠিক আছে একেবাৰে সহজ কোৱেশ্চন আপোনালোকে যদি এতিয়ালৈকেও এইটো প্ৰবলেম সলভ কৰিব পৰা নাই একো প্ৰেছাৰত নাযাব টেনচন নলব বিকজ আপোনালোকে এবাৰ টাইপটো মনত ৰাখক যে ৰেশিও যেতিয়াই আহিব দুটা ৰেশিও দিয়া থাকিব 5 বছৰ পিছত বা আগত হেনেকে এটা নেক্সট ৰেশিও দিয়া থাকিব তেতিয়া আমি কি কৰিম সিম্পলি প্ৰথম ৰেশিওটো যেটো প্ৰেজেন্ট এজ দিয়ে সেইটোত আমি x ধৰি লৈ বৰ্তমান বয়স ধৰি লম
ঠিক আছে আৰু তাৰ লগত যি কৰিব দিয়ে কুৱেশ্যনটো 5 বছৰ পিছত যদি কয় তেতিয়াহ'লে +5 কৰিম 3 বছৰ আগত যদি কয় -5 -3 কৰিম আৰু তাৰপিছত যিটো ৰেচিঅ' ল'ব দিয়ে সেইটো লৈ দিম মই ইয়াত যেনেকৈ দেখাই দিছোঁ তাৰপিছত জাষ্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি ছল্ভ কৰি দিলে আপোনাৰ এনচাৰ ওলাই যাব ঠিক আছে জাষ্ট টাইপটো মনত ৰাখিব আপোনালোকে নিশ্চয়কৈ পাৰিব এনেকুৱা কুৱেশ্যন পৰীক্ষাত যেতিয়া পাব গতিকে আমি নেক্সট কুৱেশ্যনটো লৈছোঁ এ ফাদাৰ এণ্ড হিজ সন ডিচাইড টু চাম দেয়াৰ এজেছ The sum is equal to 60 years. 6 years ago, the age of the father was 5 times of the age of the son. 6 years from now, the son's age will be. ঠিক আছে গতিকে কি কৈছে যে এজন পিতৃ আৰু তেওঁৰ পুত্ৰই নিজৰ বয়সৰ যোগফলৰ সিদ্ধান্ত লয় ঠিক আছে দুয়োটাই ভাবিলে যে দেউতাক আৰু ল'ৰাজনে বহি একেলগে আছে ভাবিছে যে আমাৰ দেউতাৰ বয়স কিমান হয় যোগ কৰিনো চাওঁ ঠিক আছে গতিকে যোগ কৰাৰ পিছত কি গম পাইছে যে যোগফল কিমান হৈছে 60 বছৰ ঠিক আছে গতিকে আমি এতিয়া কি কৰোঁ দেউতাকৰ বয়স ফাদাৰৰ বয়স কিমান বুলি ধৰি লওঁ x আৰু ল'ৰাটোৰ চনৰ বয়সটো কিমান y গতিকে ইয়াতে কি কৈছে x + y = কিমান কৈছে 60 ঠিক আছে So next কি কৈছে 6 years ago the age of the father was 5 times the age of the son এটা 6 বছৰ আগতে দেউতাকৰ বয়স কিমান হ'ব x - 6 আৰু ল'ৰাজনৰ বয়স কিমান হ'ব y - 6 এটা 6 বছৰ আগতে আহাতৰ বয়সৰ কেছটো কেনেকুৱা আছিল ৰিলেশ্যনটো কেনেকুৱা আছিল যে x - 6 মানে দেউতাকৰ বয়স কিমান আছিল ল'ৰাজনৰ বয়সৰ 5 গুণ এতিয়া ল'ৰাজনৰ বয়স কিমান y - 6 গতিকে দেউতাকৰ বয়স যেহেতু ল'ৰাজনৰ বয়সৰ 5 গুণ গতিকে আমি কি লিখিব পাৰোঁ x - 6 = 5 * y - 6 অবভিয়াছলি লিখিব পাৰোঁ কাৰণ দেউতাকৰ বয়স ধৰি লওক ল'ৰাজনৰ বয়স বৰ্তমান 5 বছৰ তেতিয়া দেউতাকৰ বয়স কিমান হ'ব 5 × 6 = 30 গতিকে 30 মানে আমি কি লিখিব পাৰোঁ 6 × 5 ঠিক আছে গতিকে একেই কথা ওকে গতিকে আমি ইয়াতে x - 6 = 5 * y - 6 লিখিলোঁ এতিয়া চাওক এই x + y = আমি 60 অলৰেডি পাই থৈ দিছোঁ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ xৰ ভেলুটো উলিয়াই ল'ব পাৰোঁ গতিকে xৰ ভেলু কিমান 60 - y ঠিক আছে গতিকে xৰ জেগাত আমি কি বহাই দিম এই ভেলুটো বহাই দিম ঠিক আছে 60 - y গতিকে xৰ জেগাত যদি আমি এই প্ৰথম কুৱেশ্যনটোৰ নিচিনাই 60 - y বহাই দিওঁ তেতিয়া এনেকৈ পাম আৰু ইয়াতে কি হ'ব y - 6 গতিকে ইয়াতে আমি যদি ছল্ভ কৰোঁ কি পাম 60 পৰা যদি 6 যায় কি পাম 54 - y = 5y - 6 গতিকে চাওক yটো এইটো চাইডে লৈ যাওঁ তেতিয়া এইটো কিমান হ'ব 6y আৰু এইটো 6 যদি এইটো চাইডে লৈ আহোঁ তেতিয়া কি হ'ব এই 54 মাইনাছ আছে মাইনাছটো এইটো চাইডে আহিলে প্লাছ হৈ যাব গতিকে কি লিখিম 54 + 6 = 60 গতিকে y = কি হ'ব 60/6 গতিকে কেনচেল আউট কৰিলে কিমান ওলাব y ৰ ভেলু 10 গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ যে পুত্ৰৰ বয়সটো কিমান 10 বছৰ y মানে কি আছিল ল'ৰাজনৰ বয়স গতিকে পুত্ৰৰ বয়সটো হৈছে 10 বছৰ বৰ্তমান বয়স 10 বছৰ এতিয়া আপোনালোকক সুধিছে যে 6 বছৰৰ পিছত পুত্ৰৰ বয়স কিমান হ'ব ঠিক আছে গতিকে আপোনালোকক সুধিছে যে 6 বছৰৰ পিছত পুত্ৰৰ বয়সটো কিমান হ'ব গতিকে 6 বছৰৰ পিছত পুত্ৰৰ বয়স কিমান হ'ব আপোনাৰ বৰ্তমান বয়স হৈছে আপোনাৰ পুত্ৰজনৰ 10 বছৰ গতিকে 6 বছৰৰ পিছত ইয়াৰ বয়স কিমান হ'ব 16 বছৰ ঠিক আছে 6 বছৰ পিছত পুত্ৰজনৰ বয়স হ'ব 16 বছৰ গতিকে অপশ্যন ক'ত আছে এক মিনিট হা এক মিনিট সৰি ইয়াত আপোনাৰ 5y আৰু এইটো কিমান হ'ব 5 * 6 কিমান হ'ব 5 * 6 ইয়াতে হ'ব 30 সৰি হা অলপমান কেলকুলেশ্যন ইফাল হৈছে চ' এইটো কিমান ওলাব আপোনাৰ 30 চ' এইটো যদি 30 ওলায় এইটো আপোনাৰ মই এবাৰ আকৌ কৰি দিছোঁ এইখিনি এক মিনিট সো আমি এবাৰ চাইছোঁ প্ৰথম কণ্ডিশ্যনটো আছিল আপোনাৰ দুয়োজনৰ বয়সৰ যোগফল x + y = 60 ঠিক আছে আৰু সেকেন্ড কণ্ডিশ্যনটো দিছিল আপোনাৰ 6 বছৰ আগতে দেউতাকৰ বয়স আছিল 6 বছৰ আগতে x - 6 আৰু ল'ৰাজনৰ বয়স আছিল y - 6
ঠিক আছে দেউতাকৰ বয়স আছিল x - 6 আৰু ল'ৰাজনৰ বয়স আছিল y - 6 আৰু দেউতাকৰ বয়সটো ল'ৰাজনৰ বয়সৰ 5 গুণ আছিল গতিকে ল'ৰাজনৰ বয়স যদি y - 6 গতিকে y - 6 * 5 = কিমান হ'ব দেউতাকৰ বয়স ঠিক আছে গতিকে ইয়াত x ৰ জায়গাত আমি কি বহাম x ৰ জায়গাত আমি কি বহাব পাৰো x = কি হ'ব 60 - y গতিকে x ৰ জায়গাত আমি সিম্পলি 60 - y বহাই দিম -6 = কি হ'ব 5y মাইনাস আগৰবাৰ মোৰ ইয়াতে গণ্ডগোল হৈছিল 5y মাইনাস কি হ'ব 30 ঠিক আছে গতিকে এইটো কিমান ওলাব 54 - y = কিমান ওলাব 5y - 30 গতিকে y = কিমান ওলাব এইটো y টো ইটো সাইডে লৈ যাওক তেতিয়া কি হ'ব এটা মাইনাসটো প্লাস হৈ যাব গতিকে 6y = আৰু 30 টো ইটো সাইডে লৈ আহক তেতিয়া কি হ'ব 30 যোগ হৈ যাব গতিকে 6y = কিমান ওলাব 54 + 30 কৰিলে আপোনাৰ কিমান ওলাব 84 ঠিক আছে গতিকে y ৰ ভ্যালু কিমান ওলাব 84 / 6 আৰু এইটোৰ ভ্যালু কিমান ওলাব আপোনালোকে যদি 6 ৰে কাটে এটো এবাৰ যাব 2 4 নামি আহিব গনে 4 গতিকে কিমান ওলাব y = কিমান ওলাব আপোনাৰ 14 ইয়াৰ্স y = 14 ইয়াৰ্স গতিকে ল'ৰাজনৰ বৰ্তমান বয়স হৈছে 14 বছৰ এতিয়া কোৱেশ্চনত আপোনালোকক সুধিছে যে 6 বছৰৰ পাছত পুত্ৰৰ বয়স কিমান হ'ব এতিয়া তাৰ যদি বৰ্তমান বয়স 14 বছৰ 6 বছৰ পিছত কিমান হ'ব 14 + 6 গতিকে কিমান হ'ব 20 বছৰ 20 বছৰ এতিয়া 20 বছৰ শুদ্ধ অপচন হ'ব আপোনাৰ সি ঠিক আছে গতিকে এইখিনিত অকমান এই ক্যালকুলেশনত ইফাল হৈছিল সো এনসাৰটো আমাৰ ওলোৱা নাছিল বাট বুজিটো পাইছে গতিকে আমি যেতিয়া প্ৰপাৰলি কৰিলো গম পালো যে ল'ৰাজনৰ 6 বছৰ পিছত বয়স কিমান হ'ব 20 বছৰ ওকে সো আহক নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়ো ওকে আচ্ছা আমাৰ এইটো লাষ্ট কোৱেশ্চন আছিল গতিকে ইয়াত আমি পাঁচটা কোৱেশ্চনৰ থ্ৰুৰে ডিফাৰেন্ট টাইপত কেনেকৈ আহিব পাৰে গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিছো একচুয়ালি কি হয় ADRE ইয়াতকে আপোনালোকে সহজে পাব বাট মই কি বিচাৰিছো যে আপোনালোকে এনেকুৱা যেতিয়া অলপমান মডাৰেট লেভেলৰ কোৱেশ্চন বিলাক সলভ কৰিব ট্ৰাই কৰিব বাকি আপোনালোকক যিবিলাক ইজি কোৱেশ্চন দিব যে দেউতাকৰ বয়স ল'ৰাজনৰ বয়সৰ দুগুণ ঠিক আছে এতিয়া ল'ৰাজনৰ বয়স ইমান দেউতাকৰ বয়স কিমান ঠিক আছে এনেকুৱা কোৱেশ্চন আপোনালোকে তেতিয়া এনেও সলভ কৰিব পাৰিব হয় না নহয় যদি এনেকুৱা কোৱেশ্চন যে দেউতাকৰ বয়স হৈছে ল'ৰাজনৰ বয়সৰ দুগুণ ঠিক আছে ল'ৰাজনৰ বয়স 5 বছৰ দেউতাকৰ বয়স ল'ৰাজনৰ বয়স ধৰক 20 বছৰ দেউতাকৰ বয়স কিমান হ'ব 40 বছৰ এনেকুৱা কোৱেশ্চন যদি আহেতো আপোনালোকে এনেই পাৰিব ঠিক আছে কিন্তু আমি ইয়াত অকমান টান লেভেলৰ কোৱেশ্চন বিলাক চাব ট্ৰাই কৰিছো যাতে যদি টান কোৱেশ্চন আহে আপোনালোকে যাতে এটা এডভান্টেজ পায় ঠিক আছে কাৰণ সহজ কোৱেশ্চনখিনি ম্যাক্সিমাম মানুহে কৰি যাব গতিকে টান কোৱেশ্চনখিনিয়ে একচুয়ালি এডভান্টেজটো দিব ঠিক আছে গতিকে আজিৰ এইকিটা কোৱেশ্চনে আছিল ঠিক আছে নেক্সট ভিডিঅ'ত আমি আকৌ এনেকুৱা ম্যাথছৰ ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট টপিকস বিলাক লৈ আহিম সো তেতিয়ালৈ ম্যাথছ ভালকৈ প্ৰেক্টিস কৰি থাকক সো থ্যাংক ইউ গুড বাই